মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ তৃতীয় শ্ৰেণী ইংৰাজী পাঠ্যপুথি ব্লজম 1ত থকা 5 নং পাঠৰ 112 পৃষ্ঠাত এটা পয়েম আছে এই পয়েমটো চাওঁচোন আহা আৰু এই পয়েমটো তোমালোকক মই অসমীয়াত ভাঙনি কৰি বুজাই দিয়াৰ লগতে তোমালোকৰ ইয়াৰ লগত জড়িত যিবিলাক এক্টিভিটি আছে এই এক্টিভিটি বিলাকো কৰি দিবলৈ চেষ্টা কৰিছো এই তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ভিডিওটো ভালদৰে মনোযোগ দিবা বুলি আশা কৰি ভিডিও আৰম্ভ কৰিছো কি দিছে লেটস ৰিচাইট কৰো আহা বুলি কৈছে হেলথ ইজ ৱেলথ মানে হৈছে স্বাস্থ্য ৱেলথ মানে সম্পদ অৰ্থাৎ স্বাস্থ্যই সম্পদ আমি চাওঁ আহা health is wealth so they say take care of yourself every day health is wealth স্বাস্থ্যই সম্পদ সেইভাবে কি কৈছে ইয়াতে কৈছে take care of yourself every day take care of yourself every day নিজেই নিজৰ কেয়াৰ লবলৈ কৈছে প্ৰত্যেক দিনাই আৰু কেনে ধৰণে নিজক কেয়াৰ লবলৈ কৈছে প্ৰতিপালন কৰিবলৈ কৈছে ইট ৱেল ভালদৰে খাবলৈ কৈছে স্লিপ টাইট ভালদৰে শুবলৈ কৈছে এক্সাৰসাইজ টু ভালদৰে আমি ব্যায়াম কৰিব লাগিব হেলথ ইজ ৱেলথ দ্যাটস ট্ৰু স্বাস্থ্যই সম্পদ এটো একেবাৰে সঁচা কথা এ হেলদি বডি এ হ্যাপি মাইন্ড wealth in health you will always find a healthy body eta ki hoy সুস্বাস্থ্য এটা সুস্থ মন wealth in health স্বাস্থ্যতেই সম্পদ লুকাই আছে you will always find এটো তুমি সদায় পাবা কত থাকিব আমাৰ স্বাস্থ্যতেই সম্পদ আছে বুলি কৈছে বি এক্টিভ হ'বলৈ কৈছে বি strong হ'বলৈ শক্তিশালী হ'বলৈ কৈছে বি ব্ৰাইট আৰু উজ্জ্বল হোৱা শাইন উইথ হেলথ মৰ্নিং টু নাইট শাইন উইথ হেলথ স্বাস্থ্যই জিলিকি থকা মৰ্নিং টু নাইট কৈছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে নিশ্চয় বুজি পালা ইয়াত কি কৈছে পয়েমটোত আমাৰ যে আমি যেটো স্বাস্থ্য আছে সেই স্বাস্থ্যটো আমাৰ সম্পদ বুলি কৈছে স্বাস্থ্য অবিহনে আমাৰ কেতিয়াও সম্পদ হ'ব নোৱাৰে এই কাৰণে আমি স্বাস্থ্যটো সদায় গুৰুত্ব প্ৰদান কৰিব লাগে এইটোই কবিতাটোৰ মূল কথা আসলতে আমি সদায় স্বাস্থ্যটোক গুৰুত্ব দিব লাগে আৰু আমাৰ মূল সম্পত্তি হৈছে আমাৰ স্বাস্থ্যটো নিশ্চয় তোমালোকে পয়েমটো বুজি পালা এতিয়া তাৰপিছত কি এক্টিভিটি দিছে আমি চাওঁ আহা 20 যেটো এক্টিভিটি দিছে কমপ্লিট দা পয়েম কবিতাটো সম্পূৰ্ণ কৰা গৈছে এটো আমি ইয়াৰ পৰে এই পয়েমটোতে আছে a healthy body a happy mind wealth in health you will always find be active hobo be strong be bright hobo shine with health morning to night etia কৈছে let's see how much we have understood আমি এতিয়া যেটো পয়েম পঢ়িলো আমি কিমান বুজি পালো হেতু তেতিয়া আমি কেনে ধৰণে গম পাম এই কিছুমান প্ৰশ্ন দিয়া আছে যদি আমি প্ৰশ্নবিলাকৰ উত্তৰ দিব পাৰো তেতিয়া আমি যে পয়েমটো বুজি পাইছো এই কথাটো বুজা হ'ব এতিয়া কি দিছে answer the following questions তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা বুলি কৈছে what is the poem about answer to give the poem is about the importance of good health poem to kihor bikhoy ase bhal saisthor upokarita dorkari importance ei kotha to poem to heitur bikhoy poem to likha ase the poem is about the importance of good health b to is what healthy habits are mentioned in the poem kobita to ki মানে সুস্বাস্থ্যৰ কাৰণে কোনবিলাক অভ্যাস উল্লেখ কৰা হৈছে বুলি কৈছে আমি লিখি ৰাখিছো উত্তৰটো The healthy habits
which are mentioned in the poem are eating well ভালদৰে খোৱাটো দুইটো কি দিছে sleeping দুইটো আমি দেখি দিছো sleeping tight ভালদৰে টোপনি যোৱা 3 exercise regularly নিয়মিতভাৱে ব্যায়াম কৰা এইকেইটা হৈছে healthy habits poemটোত দিয়া সুস্বাস্থ্য বৰ্তাই ৰাখিবৰ কাৰণে কৰা কিছু অভ্যাস সিটো দিছে where can we always find wealth আমি কোত সদায় সম্পদ পাব পাৰো বুলি কৈছে ইয়াৰ উত্তৰটো কি হ'ব wealth can always be found in health আমি সদায় সম্পদ আমাৰ স্বাস্থ্যত পাব পাৰো D2 দিছে how can we shine with health আমি কেনে ধৰণে আমাৰ স্বাস্থ্যটো জিলিকাই ৰাখিব পাৰো বুলি কৈছে কেনে ধৰণে পাৰো উত্তৰটো কেনে ধৰণে হ'ব to shine with health we can do the following things আমি আমাৰ স্বাস্থ্যটো shine কৰি ৰাখিবৰ কাৰণে তলৰ কামবিলাক কৰিব লাগিব কি কৰিব লাগিব eat healthy food আমি স্বাস্থ্যকৰ খাদ্য খাব লাগিব স্বাস্থ্যকৰ খাদ্য খাব লাগিব to do this exercise regularly আমি নিয়মিতভাৱে ব্যায়াম কৰিব লাগিব 3 get enough sleep আমি আৰু যথেষ্ট পৰিমাণে যিমান প্ৰয়োজন হয় হ'ব লাগিব নিশ্চয় তোমালোকে বুজি পাইছা প্ৰশ্নকেইটাৰ উত্তৰ এতিয়া আহিছো 23 যিকিটা এক্টিভিটি আছে তালৈ আহিছো লেটস ৰিড পঢ়ু আহা আমি ভালদৰে পঢ়িম health is wealth slow and steady wins the race a stitch in time saves 9 a friend in need is a friend indeed এতিয়া আমি আহিছো 24 এক্টিভিটি লৈ look at the words in the frame ফ্ৰেমত থকা শব্দকেইটা চাবলৈ কৈছে they are related to a healthy lifestyle এই শব্দকেইটা সুস্বাস্থ্যৰ লগত সুস্থ যেটো লাইফ ষ্টাইলৰ জীৱনশৈলীৰ লগত জড়িত কৈছে আৰু কি কৈছে the teacher will read out the words শিক্ষকে পঢ়ি দিব বুলি কৈছে মই তোমালোকক পঢ়ি দিম find out the words in the grid and circle them আৰু গ্ৰিডত সেই শব্দকেইটা বিচাৰি ল'ব লাগে আৰু এটা কৰিও দিছে তোমালোকক one is done for you এতিয়া মই তোমালোকক পঢ়ি দিছো exercise fiber water games protein fruits এতিয়া exercise to তোমালোকক এনে ধৰণে সাৰ্কেল কৰি দিছে exercise ইয়াৰকে হ'ব আসলে এটো ফুলেই হৈ গৈছে এতিয়া আমি আৰু কি পাইছিলো ফাইবাৰ এতিয়া ফাইবাৰটো কোত আছে আমি কেনে ধৰণে কৰিম এইটো হৈছে ফাইবাৰ আমি এনে ধৰণে সাৰ্কেল কৰিম waterটো আমি কেনে ধৰণে কৰিম এইটো water ইয়ালৈকে হ'ব আমাৰ water তাৰ পিছত আছে গেমছ আমি গেমছটো বিচাৰি ল'বলৈ এইটো হৈছে গেমছ প্ৰটিনটো ক'ত পাম আমি এইটো হৈছে প্ৰটিন আমি এই ধৰণে সাৰ্কেল কৰিব লাগিব তাৰ পিছত ফ্ৰুটছ তোমালোকে ফ্ৰুটছটো নিজেই বিচাৰি উলিয়াবা মই তোমালোকক প্ৰায় কিটা কৰি দিলো ফ্ৰুটছটো তোমালোকে নিজে বিচাৰি উলিয়াবলৈ চেষ্টা কৰিবা 25 টো কি দিছে frame sentences one is done for you বাক্য সাজিব লাগে এই টেবুলখনত দিয়ে দিছে তোমালোকক শব্দকেইটা ইয়াৰ সহায়তে আমি বাক্য সাজিব লাগে এটা দি দিছে I am reading তাৰপিছত মই এইটো কৰি দিছো টু কেনে ধৰণে লিখিছো চোৱাচোন you are playing you হলে r হ'ব যেহেতু প্লুৰেল নাম্বাৰ এই কাৰণে আমি বিভাগৰ প্লুৰেল নাম্বাৰটো বহাইছো you are playing she is singing he is swimming they are playing আকৌ they লগত আমি r ব্যৱহাৰ কৰিছো they are playing
এতিয়া আইছো 26 এক্টিভিটি লৈ লুক এট দ্য ৱৰ্ডছ অন দ্য বোৰ্ড বোৰ্ডত শব্দবিলাক চাবলৈ কোৱা হৈছে পেয়াৰ দ্য সিমিলাৰ সাউন্ডিং ৱৰ্ডছ এণ্ড ৰাইট দেম ডাউন পেয়াৰ কৰিবলৈ কৈছে একেই সিমিলাৰ যিবিলাক উচ্চাৰণ হৈছে একেই উচ্চাৰণ হোৱাবিলাক ৰাইট দেম ডাউন আৰু তলত লিখিবলৈ কৈছে ওৱান ইজ ডান ফৰ ইউ এটা কৰি দিছে এই টেবুলখনৰ শব্দকেইটাই একেই উচ্চাৰণ হোৱা আমি ইয়াত বক্সবিলাকত লিখিবলৈ ফ্লোৰটো ইয়াৰ পৰা আনি লিখা হৈছে ফ্লোৰ নো লগত একে উচ্চাৰণ হোৱাটো ক'ত হ'ব এইটো নো এইটো আমি যদিও কে আগত আছে আমি কেটো আমি উচ্চাৰণ নকৰোঁ একে নোৱে হয় উচ্চাৰণটো নোৱে হয় নিউটো আমি এই নিউটো সাউণ্ডটো একেই আমি ইয়াতো কেটো আমি উচ্চাৰণ নকৰোঁ নিউ বাইটো ইয়াৰ লগত মিলিব বাই এইটো বাই কিন্তু দুইটাই কিন্তু অৰ্থ বেলেগ কৰিছে সাউণ্ডটো একে হৈছে ইয়াক যিমান কেইটা লিখিছোঁ সাউণ্ডটো একেই হৈছে কিন্তু অৰ্থবিলাক সম্পূৰ্ণ বেলেগ আৱাৰটো কি হ'ব আৱাৰ ইয়াৰ টেষ্টটো আমি সাইলেণ্ট হৈ আছে এইটো আমি উচ্চাৰণ নকৰোঁ আৱাৰ বুলি উচ্চাৰণ কৰোঁ চনটো চন এই চনটো আকৌ পুতেক বুজাইছে ইয়াত চানটো আকৌ বেলিটো বুজাইছে চান উই এইটো ৱে এই ৱেটো কিন্তু সম্পূৰ্ণ বেলেগ অৰ্থ আছে হেয়াৰ এট ডিয়াৰ এইটো মৰমৰ আকৌ এইটো ডিয়াৰ হৰিণা হৈছে হয়নে ডিয়াৰ চেল এইটো ইয়াত কি হ'ব চেল আমি এই চেলটো আনি ইয়াত লিখিম একে চাউণ্ড ওৱান আমি ইয়াত ওৱান লিখিম পাঠটোৰ মূল বিষয়বস্তু ইমানে আছিলে আৰু ইয়াৰ লগে লগে এই পাঠটো ইমানতে শেষ কৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ